সমাগত 2026 বিধানসভা নিৰ্বাচন মাজত আৰু কেইটামান মাহ বাকী সাজু হৈ উঠিছে শাসক বিৰোধী জিলা তথা মণ্ডল পৰ্যায়ৰ কৰ্মকৰ্তাসকল এতিয়াৰে পৰা কঁকালত টকানি বান্ধি সাজু হৈছে মণ্ডল পৰ্যায়ৰ কৰ্মীসকল সাংগঠনিক ভেটি মজবুত কৰাৰ পৰা উঠি পৰি লাগিছে বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ অবিচি মৰ্চাৰ মধুপুৰ মণ্ডল সমিতিও সেই মৰ্মে ভাৰতীয় জনতা পাৰ্টিৰ অবিচি মৰ্চাৰ মধুপুৰ মণ্ডলৰ নৱনিযুক্ত সমিতিৰ চিনাকি পৰ্ব আৰু সাংগঠনিক সভা অনুষ্ঠিত হয় আজি সভাখন অনুষ্ঠিত হয় বহুমুখী সমবায় সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উপস্থিত থাকে মধুপুৰ মণ্ডলৰ মণ্ডল সভাপতি ভাস্কৰ শৰ্মা অবিচি মৰ্চাৰ জিলা সভাপতি মুনিন্দ বেজ জিলাৰ সাধাৰণ সম্পাদক অবিচি মৰ্চাৰ জিতুমণি ৰাজবংশী জিলাৰ সাধাৰণ সম্পাদক অবিচি মৰ্চাৰ বাদল নাথ আৰু মধুপুৰ মণ্ডলৰ অবিচি মৰ্চাৰ সভাপতি কৃষ্ণ কুমাৰ ডেকা কৃষক মৰ্চাৰ মধুপুৰ মণ্ডলৰ সভাপতি কুশল বৰ্মন 41 নম্বৰ নতুন দেশৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী হীৰামণি মেধি লগতে উপস্থিত থাকে আঞ্চলিক সদস্য দিবেন বৰ্মন আৰু উপস্থিত থাকে নলবাৰী জিলাৰ সামাজিক মাধ্যমত আহ্বায়ক পংকজ ৰাজবংশী নলবাৰী জিলাৰ অবিচি মৰ্চাৰ কোষাধ্যক্ষ ৰৌদ্ৰ নাথ আৰু উপস্থিত থাকে জ্যেষ্ঠ কৰ্মী সংখ্যালঘু মৰ্চাৰ মধুপুৰ মণ্ডলৰ সভাপতি জয়নাল আবেদিন আৰু উপস্থিত থাকে জ্যেষ্ঠ তথা কনিষ্ঠ কৰ্মীসকল আজি আমাৰ অবিচি মৰ্চা মধুপুৰ মণ্ডলৰ নতুনকৈ গঠন হোৱা সমিতিখনৰ চাহ চিনাকি অনুষ্ঠান এটা আছিলে আৰু এই অনুষ্ঠানত এই মৰ্চাৰ আটাইবোৰ কাৰ্যকৰ্তা আহি ইয়াত উপস্থিত হৈছে জিলা নেতৃত্বৰ উপৰিও মণ্ডল নেতৃত্ব ইয়াত আহি উপস্থিত হৈছে অতি সুন্দৰ পৰিৱেশত শিলিগোহানি থানৰ ওচৰতে থকা এই সভাগৃহত আজি এই সভাখন অনুষ্ঠিত হৈ গ'ল আজি আমি 26ৰ নিৰ্বাচন বুলি ক'লে আজি বিজেপি সদায় প্ৰস্তুত হৈ থাকে যিকোনো মুহূৰ্ততে এটা যদি নিৰ্বাচন অনুষ্ঠিত হয় বিজেপি প্ৰতি মুহূৰ্ততে সষ্টম হৈ থকা বাবে প্ৰতিটো নিৰ্বাচনতে জিকাৰ এটা লক্ষ্য আগত ৰাখিয়ে আগবাঢ়ি গৈ থাকে আমি নিৰ্বাচন বুলি সাজু নহয় আমি প্ৰতি মুহূৰ্ততে সাজু বিজেপিয়ে প্ৰতি মুহূৰ্ততে সাজু হৈ থাকে আমাৰ নিৰ্বাচন আহিব যাব কিন্তু বিজেপি যি কাৰ্যসূচী এই কাৰ্যসূচী প্ৰতি মুহূৰ্তত চলি থকা বাবে প্ৰতিটো বুথত কাৰ্যসূচী চলি থকা বাবে আমি সকলো ক্ষেত্ৰতে সবল আৰু নিৰ্বাচনলৈ আমি বিশেষ চিন্তা কৰা নাই আমাৰ ইয়াৰ যি প্ৰতিনিধি থাকিব বহুত ভোটত আগতকৈ বেছি ভোটত যুক্ত হ'ব কাৰণ সকলো ৰাইজে বিজেপিয়ে কি কৰি আছে এই কথা উপলব্ধি কৰিছে আৰু বিজেপিৰ প্ৰতি সদায় সকলোৰে শুভ চিন্তা আছে সকলোৰে ভাল ভাৱ আছে আৰু বিজেপিৰ প্ৰতিটো ক্ষেত্ৰতে সকলোৱে সহযোগিতা আগবঢ়াই আছে আমি ভাৰতীয় জনতা পাৰ্টিৰ অবিচি মৰ্চাই নলবাৰী জিলা কমিটিয়ে আমাৰ নলবাৰী জিলাত 12টা মণ্ডল আছে 12টা মণ্ডল আমি কমিটি গঠন হৈ গ'ল সভাপতি নিযুক্তি হ'ল সভাপতিৰ 20-22জনীয়া কমিটিখন হৈ গ'ল এতিয়া আমি প্ৰতিটো মণ্ডলত গৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ শক্তিশালী কেনেকৈ কৰিব পাৰিম তাৰ কাৰণে অবিচি মৰ্চাৰ কাৰ্যকৰ্তাসকলক আমি আহ্বান জনাইছোঁ মূল সমিতিৰ লগত লগ হৈ কেনেকৈ আমি ৰাইজৰ মাজত সোমাব পাৰি অৱশ্যে যিবোৰ গাঁৱত আছে অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ যিসকল গাঁৱত আমাৰ মানুহ আছে তেওঁলোকৰ ওচৰত গৈ কিনে আমি চৰকাৰৰ যি উন্নয়ন প্ৰতিটো সমষ্টিত আমাৰ সন্মানীয় যিবোৰ বিধায়ক আছে আমাৰ ইয়াতে আজি মধুপুৰ মণ্ডলত আমি উপস্থিত আছোঁ ইয়াতে আমি সন্মানীয় বিধায়ক অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁ যি সবল নেতৃত্বৰে ইয়াত কাম কৰিছে আমি সেইখিনি ৰাইজৰ ওচৰত খবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উন্নয়ন কৰিছে ৰাইজলৈ সেইখিনি কথা কোৱাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ তেওঁলোকে নিজৰ নিজৰ গোটত এইখিনি কাম কৰিব